নমস্কাৰ বন্ধুসকল, ৰাখী দেৱী ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ শিৱসাগৰ টাউনত। আচলতে মোৰ ঘৰ শিৱসাগৰতে, আৰু টাউনৰ পৰা আমাৰ ঘৰলৈ বেছি দূৰ নহয়, আৰু আমি আহিছোঁ বিমিত। তাৰ বাবে মানে আমি তাইৰ কাৰণে গিফ্টৰ কাৰণে আহিছোঁ। আমি গোটেইকেইজনী লগৰকেইজনী, এইকেইজনী ইয়াতে আছে দেখিছে। আপোনালোক সকলো পৰিৱেশ দেখাই যাম, চাই থাকিব। ক'বা নহয়, ক'বা এতিয়া এনেই ফটো মাৰ ব্যস্ত নাই। দোকানৰ ভিতৰতো মানে তৎপোৱা নাই, দেখিছে নাই? এই দোকানৰ পৰা ওলাইছোঁ হয় নাই? কি কিনিলোঁ কৈ দিয়া। আমি এতিয়া প্ৰিয়ংকালৈ মিল্টনৰ ফিল্টাৰ এটা কিনিলোঁ। এয়া এতিয়া আমি মিঠাই নিবলৈ আহিছোঁ ৰসৰাজৰ পৰা। কইনা এজনী আহি পালোহি। কইনা গিফ্ট হ'ব লোৱা। আজিয়ে লোৱা। আমি এতিয়া আমাৰ কইনা ঘৰতে চাহ খাই আছোঁ। আপোনাৰ অনুভৱ? আপোনালোকে আৰু এজনী দেখা নাছিলে নহয়? আমাৰ নামটো কৈ দিয়া। মোৰ নাম টিনা দত্ত। মোৰ কেপি চাৰিআলি। মোৰ ঘৰ কেপি চাৰিআলিত, আৰু এইজনী মোৰ বান্ধৱী হয় ৰাখি। মানে এতিয়া আমি মানে আছোঁ প্ৰিয়ংকাহঁতৰ ঘৰত, মানে মোৰ লগৰ ছোৱালী ঘৰত বিয়া যাৰ মানে হ'ব, আৰু তাই আজি আলহী আহিছে দৰা ঘৰৰ পৰা। থাকিব লাগিব তাই ব্যস্ত হৈ আছে। আমি পূৰা লাগি আছোঁ, তুমি দেখাই আছোঁ। আমি মানে নিজে মাংস চাংস বনাই খাব লাগিব আৰু। ঠিকে আছে। তুমি এতিয়া অনুভৱটো কোৱা, তোমাৰ বিয়াটো হ'বলৈ গৈ আছে কোনোবা অনুভৱ মানে মোৰ বহুত ভয় লাগিছে, নাজানো আৰু কোনোবা শ্বহীদ হ'ব গৈ আছে নাজানো, বহুত ভয় লাগিছে, বহুত নাৰ্ভাছ ফিল কৰি আছোঁ। আৰু কি হয় হ'ব, তুমি ভয় কৰিব নালাগে, নাৰ্ভাছ কৰিব নালাগে, চব ঠিকে ঠাকে হৈছে। এয়া আমাৰ এতিয়া প্ৰণীতা বাইদেৱে মাংস বনাই আছে প্ৰিয়ংকাহঁতৰ ঘৰত। মাংসটো এয়া আমি মাংস চাংস এতিয়া ৰেডি কৰি থৈছোঁ, মানে আমি দুজনে লাগিছোঁ দেই, অকল তাইয়ে লগা নাই। এয়া আমি এতিয়া প্ৰিয়ংকাহঁতৰ ঘৰত ভাত খাইছোঁ। আমি এতিয়া আহি আছোঁ আমাৰ প্ৰিয়ংকাহঁতৰ ঘৰৰ পৰা। এই এজনী দেখা নাছিলে, এইজনী কিনা কইনাই কান্দিছিলে বাৰু, দেখাবলৈ নহ'লে আপোনালোকক। একেবাৰে বিয়াত দেখাম, আৰু বিয়াৰ ব্লগবিলাকত দেখাই দিম দেই। এজনী লগত গৈ আছে। খোজকাঢ়ি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, বহুত কষ্ট হৈছে। ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ। এই ভিডিঅ'ত দেখা আটাইকেইগৰাকী মোৰ বান্ধৱী হয়। আমি 5গৰাকী হাইস্কুলত একেলগে পঢ়িছিলোঁ, আৰু এতিয়া আপোনালোকে গম পাইছেই কোনগৰাকীৰ বিয়া হ'ব। তাইৰ বিয়াৰ বাবে আমি সকলোৱে তাইক বহুত মৰমৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। ধন্যবাদ।